Dugama. Dugama, pangalan yun dito. Dugama. প্ৰায় 11:10 মানত ঘৰৰ পৰা ওলাই আহিছিলোঁ। তেতিয়া মই ইয়াতে চাইছিলোঁ, ইয়াতে চিকিউৰিটি সুৰক্ষাৰ কাৰণে দিছিলে কেইটামান, আমাৰ CRPF দিছিলে। তাৰপিছত মই ছাৰহঁতকে চাব ওলালোঁ, বল নাই বুলি। তাৰপিছত চেয়াৰকেইটা আছিলে। তাৰপিছত তাৰপৰা 6টা বলেৰো আহিলে। তাৰপাছতে 5টা লেফ্ট ছাইডৰ পৰা গৈছে, এইফালে গৈছে জনাই ছাইডে। তাৰপিছত এটা এইফালে ৰখি আছে। মই এইটো প্ৰায় ন'টিছ কৰিছোঁ। তাৰপিছত মই ইয়াতে আছোঁ গেটৰ সন্মুখত। তাৰপিছত মোক এটা গাড়ী আহি মেলি মোক এই চেয়াৰটো খুন্দিয়াই লৈ গৈছে। মই আপোনালোকক CCTV ফুটেজো দেখাম। ইমান কিন্তু কৰিব নালাগে। আমিও এটা কি হয় গণতান্ত্ৰিক দেশৰ মানুহ আৰু জনাৰ মানুহ হ'লেও এনেকৈ কেনেকৈ চলিছে, এনেকৈ চলিব নালাগে। আমিও এটা কি হয় এটা যুৱক, এইকেইটা চলিব নালাগে। আৰু আমাৰ ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ কি আমিও বহি খোৱা নাই, কিন্তু আমি কি কৰিছোঁ, আমি গণতান্ত্ৰিক বিশ্বাস কৰোঁ। এই হিংসাকেইটা আমি বিশ্বাস নকৰোঁ। কেণ্ডিডেটৰ গড় নেকি? এইটো কেণ্ডিডেট গড়, কেণ্ডিডেট মোৰ মামা, নিজৰ মামা, আৰু মই ইয়াৰ বাগিন। মোৰ ৰাজু মেধক। দলটো কংগ্ৰেছ দল। আক্ৰমণ কৰিছে, গড়ত আক্ৰমণ কৰিছে, চিধা চেয়াৰ ওলাই গৈছে আৰু মই যেনে তেনে বাচিছোঁ। মোক ডাইৰেক্ট এটেম্পটো মাৰ্ডাৰ কৰিছে। মানুহটোতো 6টা গাড়ী আছিলে আৰু চবতে ফুল, আৰু এটা মানে কি হৈছে 6টা গাড়ীৰ পৰা 5টা গৈছে আৰু এটা এইফালে লাহে লাহে আহিছে। মই ভাবিছোঁ কি আমাৰ গাড়ী হয়, সেইকাৰণে মই ওলাই গ'লোঁ। তাৰপিছত চালোঁ কি সোমাই আহিব বুলি, তাৰপিছতে মোক উৰাব লৈছে, মানে ডাইৰেক্ট এটেম্পটো মাৰ্ডাৰ। মই যেনে তেনে বাচিছোঁ ছাৰ। এইটো মানে এইটোৱে বুজিব লাগে যে এইটো কি কৰিব বিচাৰি আছে। চবেই গম পাইছে, চবেই ওলাব লাগে। এইকেইটা চলিব দিব নালাগে। আমি চবেই জানো কি এইটো এক গণতান্ত্ৰিক দেশ, ইণ্ডিয়া ইজ ওৱান ডেম'ক্ৰেটিক কাণ্ট্ৰি। আমি চবেই জানো এভৰি চিটিজেনছ হেভ ইকুৱেল ৰাইটছ।